আজি আমাৰ পৰীক্ষা শেষ আমাৰ পাৰ্টিবিলাকো শেষ হ'ব আৰু আজি আপোনালোকে আৰু এইকেইদিন আমি কেনেকৈ থাকিলোঁ কেনেকৈ ফূৰ্তি কৰিলোঁ সকলোবিলাক দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো বলকচোন এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো এয়া হৈছে আমাৰ শিক্ষা এয়া মধুস্মিতা এইপিনে কৰিশ্মা এইপিনে জুমিকা বাইদেউ এইপিনে আছে আমাৰ নয়নমণি তাৰপিছত এইফালে আছফিন আকৌ এইপিনে আশা চাই দিয়া আশা এইপিনে আমাৰ কি নিবেদিতা বাইদেউ এইপিনে আমাৰ নিহাৰিকা ইমান এইপিনে লগাই লৈছোঁ আজি যিহেতু আমাৰ পৰীক্ষাৰ শেষৰ দিন সেইবাবে আজি মিঠাই আৰু চাহকেই খাম যিহেতু 9:30 বজাত স্কুল ছুটিয়ে হ'ব সেইবাবে আৰু বহুত বেছি যোগাৰ নকৰিলোঁ ভিডিঅ'টো প্ৰথম মই আজি শেষৰ পৰাই আৰম্ভ কৰি দিছোঁ আৰু বাকী কেইটা দিন আমি কেনেদৰে পাৰ কৰিছিলোঁ সকলোবিলাক দেখাম আপোনালোকে চাই থাকিব কেনেকৈ ধৰি পিনি এনেকৈ ঘূৰাব লাগে ভিডিঅ' বনাই আছোঁ ময়ো এইবিলাক কৈছোঁ আজিৰ পাৰ্টিটো কিন্তু আমাৰ শিক্ষাৰ ফালৰ পৰা আছিলে দেই আপোনালোকৰ দেখি বাৰু লোভ লাগিছেনে যদি লোভ লাগিছে কমেণ্ট কৰি জনাবচোন তাৰ পাছত আকৌ ছেকেণ্ড দিনা মধুস্মিতা আশা আৰু মই ঘৰৰ পৰা ৰবাব টেঙা আনিছিলোঁ এতিয়া আমি আজি ৰবাব টেঙাৰ পাৰ্টি কৰিছোঁ পচাবলৈ আকৌ হেৰি নহয় গুটি আনি দি দিলে ঢেৰ ওলাই যায় আমাৰ জেগা নাই যে জেগা নাই টেঙা খাই এনেও ভাল লাগে কিন্তু লগত যেতিয়া টেঙা খোৱা হয় মানে ৰবাব টেঙাৰ জুতি লোৱা হয় তেতিয়া যে কিমান ভাল লাগে কিমান টেষ্টি হৈ পৰে চাওকচোন তাৰ পাছত আকৌ আজি তৃতীয়টো দিন আজি আকৌ মধুস্মিতাই ঘৰৰ পৰা বনাই আনিছিলে বৰা চাউল আৰু জ্যোতিকা বাইদেৱে গুড় আছফিনে দৈ গাখীৰ এনেদৰে আজি পাৰ্টিটো হ'ল আমাৰ আৰু যে মই প্ৰথমতে আপোনালোকক নামবিলাক কৈ চিনাকি কৰি দিছিলোঁ এতিয়া গম পালে মানে কোনে কি আনিছিলে তেতিয়া কৈ দিওঁতে আপোনালোকে আৰু গম পাইছেই চাগে কোনগৰাকী কোন আছিলে পৰহিলে কি হ'ব কিবা এটা হ'ব আৰু পৰহিলে কি হ'ব কৰিশ্মা কিবা কৰিম কৈছে 26ত কৰিশ্মা পৰহিলে কি হ'ব কৈছিলা কিবা এটা হ'ব চাহখিনি লৈ আহিবা আৰু কেনেকুৱা লাগিলে খাই ভাল লাগিলে খাই দৈটো সঁচাকৈ বৰ ধুনীয়া আছিল ন দৈটো সঁচাকৈ বৰ ধুনীয়া আছিলে ভাল লাগিছিলে খাই দিয়া অসমৰ মা লগতে কিন্তু মোৰ বৰ ডাঙৰকৈ দিয়া পাৰিব লাগিছে ন প্ৰেজেণ্ট নিদিয়া বিয়া ফ্ৰী বিয়া যোৱাগৈ নি কেইটা ছুটি হ'ব বাই বাই তাৰ পাছত আজি হৈছে 4 নম্বৰটো দিন আৰু কৰিশ্মাই যে আমাক ছাছপেন্সত ৰাখি থৈছিলে কিবা এটা হ'ব আৰু সেইটো আজি ছাছপেন্সটো শেষ হ'ল আৰু চাওকচোন বাৰু তাই কি বনাই আনিছে ঘৰৰ পৰা কৰিশ্মাই যে যিকোনো বস্তু বৰ ধুনীয়াকৈ বনাই আনিব পাৰে এই আগৰবাৰ ভিডিঅ'টো দেখিছিলে চাগে ন আপোনালোকে জেলেপি যে বনাই আনিছিলে তাই বৰ ধুনীয়াকৈ বনাই আনে আৰু খাবলৈও যে কিমান ভাল লাগিছিলে আজি তাৰ পাছত আৰু খাই বৈ উঠি আমাৰ কথাৰ আড্ডা মানে কথাৰ মহলাটোতো সদায় থাকেই কথা যে পাতিও শেষ নহয় তাৰ পাছত এইফালে চোৱা কি হৈ আছে এইফালে বিয়া হ'বলৈহে আছে আৰু নেল পলিচ লগাইছে নেল পলিচ লগাই দিছে দেখিছা নাই মেকআপ কৰি দিছে আকৌ
অনামিকাক খজুৱাই পঠিয়াই দিছোঁ। পলাই যাম আজি পলাই যাম। হেৰি অনামিকা মানুহজনে বোলে আমাক নধৰিলে হৈছিলে, তোমালোকে লৈ গৈ মোৰ মানুহজনী পলোৱালা বুলি। তাৰপাছত আৰু এই ধেমালিবোৰৰ মাজেৰে আমি 2-3 ঘণ্টা এনেকৈ পাৰ কৰোঁ। সদায় এনেকৈ যে কিমান ভাল লাগিছিলে। এতিয়া আহি পালেহি শেষৰটো। কেনেকুৱা লাগিছে শিখা? আজি বহুত মিছ কৰিম দেই চবকে। আজি নহয় চবকে মিছ কৰিম আজিৰ পৰা। সঁচাকৈ আজিৰ পৰা বহুত বেয়া লাগিব। চাহত বহি দিবা চাবা। এইয়া মোক মিছ কৰিব। ফাইনেলি আমি যাবলৈ ওলালোঁ। সেইপিনে তালি টোপোলা খোৱা সকলো লৈ ল'লোঁ আৰু আজিৰ পৰা বহুত মিছ কৰিম এইখন ষ্টেডিয়াম, এই ঠাইখিনি কিমান সঁচাকৈ ভাল লাগিছিলে। চাওকচোন আমি আহি ইমান পাৰ্টি কৰিলোঁ, কিন্তু জেগাডোখৰ চাওকচোন কিমান ধুনীয়াকৈ চাফা কৰি থৈ যাওঁ। আৰু আমাৰ পাৰ্টিটো ইমানতে শেষ হ'ল। এতিয়া আমি চব ঘৰা কৰি যাবলৈ ওলালোঁ। আজিলৈ ইমানেই।